ক'ত যাম ভাই? দুনুমা লোকেশ্যন আমাৰ হালদি আছে, মেহেন্দি আছে, এণ্ড এটা জেগাত পাৰ্টি আছে, ৰিচেপশ্যন। মানে বুজি পোৱা নাই চাগে। মই আহিছিলোঁ বৰহাবজান, বৰ্তমান অৰুণাচলত নাই। আৰু মোৰ লগৰটো হৈ গ'ল ফটোগ্ৰাফাৰ, প্ৰফেচনেল ফটোগ্ৰাফাৰ দেই। এতিয়া ছেটআপ চব ৰেডি কৰা হৈছে গাড়ীত। তাৰপিছত 3জনে যাবলৈ। এতিয়া বিয়া যাওঁ, ইহঁতে কি কাম কৰে কেনেকৈ কৰে ময়ো নাজানো। এক্সপিৰিয়েঞ্চ ল'ম ইহঁতৰ লগত, আপোনাৰ এক্সপিৰিয়েঞ্চ লৈ ভাল পাওঁ। চ' এবাৰ ফটোগ্ৰাফাৰৰ এক্সপিৰিয়েঞ্চ ল'ম নেকি তিতু ভাই? আজি ফুল এক্সপিৰিয়েঞ্চ হ'ব তেনেহ'লে। ফুল এক্সপিৰিয়েঞ্চ হ'ব বলক। চব কি আছে আজি? কি কেমেৰা আছে চব দেখাম আমি তাত আপোনালোকক। আৰু ইয়াৰ ফুল ছেটআপ আছে, যিহেতু 360 কেমেৰা চব আছে। তো ইয়াৰ 360 কেমেৰাও মই অলপ শ্বুট ল'ম। তো লেটছ গ' তেনে যাওঁ। এনেকৈ ওলাই আহি আমি তিনিটাই ডুমডুমা পালোহি। আৰু যিহেতু আজি 2খন বিয়া আছে, তো প্ৰথম বিয়াখনৰ পেণ্ডালটো এনে এবাৰ চাই যাওঁ, ভিজিট কৰি যায় বোলে ইহঁতি। চ' এনেকৈ কিছু বৰ ধুনীয়াকৈ ডেক'ৰেট কৰা হৈছে। মানে গান্ধী মূৰ্তিৰ ওচৰত, ক্লক টাৱাৰৰ ওচৰত মাৰোৱাৰী ভৱন বুলি এটা আছে, তাতে আজি বিয়া হৈছে। আৰু তালৈ যাম, কেনেকৈ কি কৰে। মইতো আজি ফাৰ্ষ্ট টাইম সিহঁতৰ লগত ৱেডিঙত আহিছোঁ, ৱেডিং শ্বুট কৰিবলৈ। মই নকৰোঁ, সিহঁতি কৰিব। আৰু মই জাষ্ট আপোনালোকক দেখাম। আৰু মই নিজে চাবলৈ আহিছোঁ আজি সিহঁতিনো কেনেকৈ, সিহঁতৰ ৱৰ্কটো কেনেকুৱানো। জাষ্ট ময়ো কিবা এটা ভাবি থৈছোঁ সিহঁতৰ লগত জইন কৰিম বুলি, আৰু 1 year মানৰ পাছত। চ' চাওঁ আজি অলপ এনেই এক্সপিৰিয়েঞ্চ লওঁ, তাৰপিছত নেক্সট আহিম আকৌ নেকি। হেই আমাৰ দুটা ফটোগ্ৰাফাৰ, প্ৰফেচনেল ফটোগ্ৰাফাৰ। আৰু গোটেই কামটো আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বৰ নহ'ব বলক। ভৱন পাই গ'লোঁ। ভৱনটো বাহিৰত ইমান ডেক'ৰেশ্যন নাই, তো ইয়াৰ পৰা ভিতৰত যাম। তো এতিয়া বৰ্তমান পালোহি আৰু ছেটআপবোৰ কৰিব লাগিব। ইহঁতি কেনেকৈ কি ছেটআপ কৰে, কেনেকৈ ফটো মাৰে এয়া চাম। এনেকৈ গাড়ীৰ পৰা লাইট চাইটবোৰ উলিয়াই কিনে এতিয়া লৈ যাব ওপৰলৈ, আৰু গৈ কিনে ফিটিং কৰিবগৈ, তাত ছেট কৰিবগৈ, চব ফটো মাৰিবলৈ ৰেডি কৰিব। আৰু বলক এতিয়া আপোনালোকক লৈ যাওঁ চাই কিনে আৰু আপোনালোককো দেখাম কেনেকৈ কি কৰে ইহঁতে নেকি। তো লেটছ গ'। বিয়া ভৱনৰ ভিতৰত লগ পাই আছোঁ বলক। এতিয়া বস্তুবোৰ ময়ো অলপ কেৰি কৰি দিওঁ। তো ভাইকো চিষ্টাৰ আছে, বস্তু লৈ ৰেডি। এতিয়া ভিতৰত যাম, ছেটআপ কৰিব ইহঁতি, মই চাম। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এফালে কেমেৰা ছেটআপ আৰু এটা লৈ ল'লে, এফালে এটা ছেটআপ আছে, আৰু এইবোৰ লাইটিং ছেটআপ। এটা ছেটআপ মই লৈ লৈছোঁ এয়া। তো লেটছ গ'। ভিতৰত যাওঁ আৰু চাওঁ। এয়া বিয়া ভৱন এণ্ট্ৰেঞ্চ। আৰু এনেকৈ তিনিটাই বস্তু লৈ ওপৰলৈ আহি দেখিলোঁ একো ৰেডিয়ে হোৱা নাই, কৰিহে আছে। আহিলোঁ যেতিয়া কি কৰা যায়, এনেকৈ ইফালে সিফালে ভিডিঅ' চিডিঅ' কৰি টাইমবোৰ পাছ কৰিছোঁ আৰু দিয়ক। মেইন আজি হলদি আছে, আৰু হলদি হ'ব এইটো ছেটআপৰ তলত, কাৰণ ইয়াত এইটো চব লিখা আছে হলদি হিন্দীত। তো যিহেতু বিহাৰী সম্প্ৰদায়ৰ ৰিচেপশ্যন হয়, চ' হলদি প্ৰথম এইটোত হ'ব। তাৰপিছত বাকীবোৰ ডেক'ৰেট হৈ আছে লাহে লাহে, এটা এটাকৈ কাম চলি আছে। আমিও আহিলোঁ, বৰ্তমান ছেটআপটো কৰা নাই, এইবোৰ ৰেডি হোৱাৰ পাছতে ছেটআপটো কৰা হ'ব। চ' হালদিটো বৰ্তমান মেইনলি হালদিটোত ফ'কাছ কৰিলে, হালদিটো অলমষ্ট হৈ গ'ল, বাকীবোৰ ডেক'ৰেশ্যন কৰি আছে। এণ্ড ৰেডি টু ছেটআপ। আৰু এনেকৈ আমাৰ পণ্ডিতজী আহি উপস্থিত হ'লহি। তাৰ পাছত অলপ চলপ মানুহ অহা আৰম্ভ হ'ল। লাইটিং চাইটিং কিবা কিবি লগাব লাগিব। এনেকৈ পূজাৰীয়ে পূজা চূজা কৰি কিনে লগৰকেইটা বিহাইণ্ড দ্য চিন দুটামান ৰেকৰ্ড কৰি কিনে ইয়াৰ লগৰটোক ফটো মাৰি আছে। আৰু ইয়াতে কৰি দিওঁ ভিডিঅ'টো সমাপ্ত, যিহেতু আৰু বহুত বাকী কাম আছে। কিন্তু মই থাকিব নোৱাৰিম বাবে, গতিকে মই গুচি যাব লাগিব ইয়াৰ পৰা, আৰু লগৰকেইটা থাকিব। সেইকাৰণে আজিলৈ দিছোঁ বাই। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ মাজত।